ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি আহিছোঁ চাপানলা জলপ্ৰপাতৰ সমীপত থকা শুকানজুৰি পাহাৰৰ ওচৰত, আৰু খুবেই মনোৰম প্ৰাকৃতিক ঠাই। আৰু ইয়াত আছে প্ৰাগজ্যোতিষপুৰ নামেৰে এখন খুব ধুনীয়া ৰিজৰ্ট, বৰ্তমান বনাই আছে, সম্পূৰ্ণ হোৱা নাই এতিয়াও। দৈনন্দিন ব্যস্ততাৰ পৰা কিছু মানসিক সকাহ ল'বৰ বাবে আপোনালোকে আহিব পাৰে ইয়ালৈ। অৱশ্যে ক'ভিড পৰিস্থিতিৰ বাবে জনসমাগম কম হৈছে। ক'ভিড পৰিস্থিতি কিছু হাম কাটিলে ইয়ালৈ আহি ইয়াৰ মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এইখিনিতে এটা কথা ক'ব লাগিব যে শ্বিলং চেৰাপুঞ্জীৰ দৰে ইয়াত ইক' কেম্প আছে, য'ত আপোনালোকে নিশা কটাব পাৰিব আৰু লগতে থলুৱা খাদ্যৰ জুতি ল'ব পাৰিব। তেন্তে আহক আপোনালোকক মই গোটেই ৰিজৰ্টখন দেখাম। চাংঘৰ আছে, চাংঘৰলৈ যাম, তাতে মানুহ বহি আছে। আমি মাত্ৰ আহি পাইছোঁহি। কি ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া বতাহ মাৰি আছে ইয়াতে। এইয়া পাহাৰ, ইমান ওচৰতে পাহাৰ। ভিতৰলৈ সোমাই যাম। বেয়া ফটো দিছা। ভালনে মামি?
চাংঘৰ মানুহে ভালো পাইছে পছন্দ দুটা ফ্লোৰ আছে ইয়াতে আমি এতিয়া সেকেন্ড ফ্লোৰত আছো আৰু এইটো এটা তম্বু ঘৰ তলত নামিব লাগিব ইয়াত দুজন আৰামত শুব পাৰে আৰু দুজন আৰামত মানে লগাম বুলিলে ছজনৰ লগাব পাৰি ইয়াত এটা আৰু তলত আৰু এটা 2 2 2 6 হয় না আৰামছে এইটো তম্বু ঘৰ লৰিছে কিন্তু বা বনোৱা আছে যে অকমান লৰে আৰু প্ৰব্লেম হয় ইয়াতে মই ফাৰ্ষ্ট ফ্লোৰত আছো আৰু মোৰ মূৰৰ ওপৰত এইটো সেকেন্ড ফ্লোৰ বহুত বেছি বতাহ মাৰি আছে ইয়াতে বহুত বেছি বতাহ ইয়া চাওক বিৰাট ধুনীয়া বহুত ধুনীয়া পৰিৱেশ হয় এইটো ফাৰ্ষ্ট ফ্লোৰ খুব ধুনীয়াকৈ বনাইছে চাংঘৰটো গপচ হয় ইয়াতে 8-10 জন মানুহ একেলগে উঠিব পাৰে সেকেন্ড ফ্লোৰলৈকে কি ধুনীয়া চকী আৰু এখন টেবুল এইটো মুহা ন এইটো মুহা আৰু এখন চকী এই ভণ্টিজনীৰ নামটো কোৱাচোন তুমি অবিৰাটা গগৰাকা এ সুৰু এ আৰু আছে উঠিব পাৰে কিন্তু পানী যাব বাক ইজনী উঠিব সন্ধিয়া হৈছে পোহৰ কমি আহিছে ইয়াতে মই কিটচেনটো আপোনালোকক অলপ দেখাম এইটো কিটচেন হয় ইয়াতে ভিতৰতে বনায় ইমন